टंगलायाव UPPL मिरु TSLनि गाहाय मावखुलि बेखेवदों। दिनै उदालगुरि जिल्लानि टंगलायाव UPPL मिरु TSLनि गाहाय मावखुलिखौ बेखेवदों उदालगुरि बियाबनि MLA गबिन्द बसुमतारिया। बे हाबाफारिखौ बेखेवनानै बिथां गबिन्द बसुमतारिया आसामनि बारग' मन्त्रि रिहन दैमारिया गबिन्द बसुमतारिनि मोननै मासि हमथाना लानायखौ बावैसो सिगां मोनसे खौरां बिजोंनि गेजेरजों बांसावना खेंफोरथि होदोंमोन। दिनै बिनि बेरेखायै फिनजाथाय होनानै गबिन्द बसुमतारिया बुङो MCLA খালি কৰিব লগা সেইটো আমাৰ নিৰ্দেশৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ কোনটো পদ খালি কৰিব দিয়ে তেওঁৰ নিৰ্দেশ পালন নকৰাকৈ যদি খামাচ মাৰি ধৰোঁ তেতিয়া মোক দোষাৰোপ ধৰক কিন্তু এতিয়ালৈকে মোৰ ওপৰত একো নিৰ্দেশ অহা নাই সেইকাৰণে বাট চাই আছোঁ এনেই হয়তো তেওঁ আৰু এটা ক'ব বিচাৰিছে দুটা খামোচ মাৰি দুটাৰ সুবিধা লৈছে মই এটাৰহে সুবিধা লৈছে এই কথাখিনি মই স্পষ্টকৈ কৈছোঁ যে যিদিনাখনৰ পৰাই মই MLA হিচাপে নিৰ্বাচিত হৈছোঁ সিদিনাখনৰ পৰাই ডেপুটি চিফৰ যিখিনি সা সুবিধা পাবলৈ সেইখিনি সম্পূৰ্ণৰূপে বাদ দিছোঁ অফিচিয়েলি মই ৰিটেন হিচাপে আমাৰ BTCৰ মুখ্য কাৰ্যালয়ত লিখি দিছোঁ যে মোক এই সুবিধাখিনি নালাগে সেইকাৰণে মই আচলতে অবৈতনিক ডেপুটি চিফ অনাৰেৰী ডেপুটি চিফ দৰমহা নাই TSA একো লোৱা নাই মাত্ৰ MLA হিচাপে যিখিনি সুবিধা পাইছে সেইখিনি লৈছোঁ সেইকাৰণে সেইফালৰ পৰা মই এটা মুক্ত আছোঁ তাৰপিছত দ্বিতীয় কথাটো হ'ল 6 চিডিউল কাউন্সিলত একেজন মানুহেই MLA হ'ব পাৰে মন্ত্ৰীও হ'ব পাৰে বা EMO হ'ব পাৰে আৰু কথা তেখেতে হয়তো 20 বছৰ MLA হৈ থকা মন্ত্ৰী হিচাপে জানিব লাগিছিল যে এটা সময়ত আমাৰ কাৰ্বি আংলঙৰ যিজন চিফ আছিলে জয়ন্ত ৰংপি ডক্টৰ জয়ন্ত ৰংপি তেখেতে দুটা টাৰ্ম এটা মাত্ৰ নহয় দুটা টাৰ্ম চিফ এক্সিকিউটিভ কাউন্সিল মেম্বাৰো আছিলে MPও আছিলে ইলেক্টেড MP তাকো ৰাজ্যসভাৰ MP নহয় তেওঁ তেনেকুৱা আছিল তাৰপিছত মেঘালয় যিখিনি কাউন্সিল তাতো MLA আৰু EM একে সময়তে আনকি মন্ত্ৰী আৰু EM হোৱা তেনেকুৱা বহুত উদাহৰণ আছে তো আমাৰ কাৰ্বি আংলং তেনেকুৱা হ'ল বৰ্তমানো কাৰ্বি আংলং তেনেকুৱা আছে MPও আছে EMও আছে তাৰপিছত ডিমা হাছাওতে এটা সময়ত একেজন মানুহে চিফো হৈছিলে ৰাজ্যসভাৰ মেম্বাৰো আছিলে MPও আছিল সেইকাৰণে 6 চিডিউল আচলতে একেজন মানুহে দুটা পদ খামুচি ধৰাৰ ব্যৱস্থাখিনি আছে কিন্তু মই তেনেকৈ খামুচি ধৰি থাকিব বিচৰা নাই আমাৰ ওপৰ মহলৰ পৰা যিখিনি নিৰ্দেশ আহে সেইমতে পালন কৰিম আৰু দুটা পদত আছে যদি মই নগৰ UPPLৰ এটা শাখা দল TSL চাহ কোষ তাৰমানে চাহ জনগোষ্ঠীৰ কাৰণে কাম কৰা এটা কোষ হিচাপে আমাৰ আছে ইয়াৰে কেন্দ্ৰ কাৰ্যালয় ইয়াত উন্মোচন কৰা হ'ল যোৱা নিৰ্বাচনত আমাৰ টি কোষৰ কৰ্মীসকলে যথেষ্ট কাম কৰিছে কষ্ট কৰিছে বিশেষকৈ চাহ বাগানখনত কাম কৰা যিবিলাক আমাৰ বনোৱা আছে তেওঁলোকৰ আৰ্থ সামাজিক আমাৰ গাঁও অঞ্চলত বসবাস কৰাতকৈ অধিক শোচনীয় আৰু তেওঁবিলাকক আমি কেনেকৈ তেনেকুৱা পৰিস্থিতিৰ পৰা অলপ আগুৱাই আনিব পাৰোঁ সেই কথাটো চিন্তা কৰি চাহ জনগোষ্ঠীৰ মাজত কাম কৰিবৰ কাৰণে চাহ কোষ বুলি এটা সুকীয়া আমি শাখা খুলিছোঁ আৰু ইয়াৰ জৰিয়তে আমি চাহ জনগোষ্ঠীৰ মাজত কাম কৰিবৰ কাৰণে আৰম্ভ কৰিছোঁ ইতিমধ্যে যোৱা বিগত নিৰ্বাচনৰ সময়ত কৰিছিল কিন্তু তেতিয়া আমাৰ টি কোষটো খুব চালকীয়া অৱস্থাত আছিল কৰ্মী খুব কম আছিল আৰু সেইকাৰণে আমি যিখিনি কাম কৰিব লাগিছিল সেইখিনি পৰা নাই তথাপি আমি আশা কৰা মতে ভোট পাইছোঁ আৰু যিহেতু বৰ্তমান আমাৰ চৰকাৰ নিজৰ চৰকাৰ আৰু চৰকাৰৰ সময়ত আমি চাহ খেতিত কাম কৰা যিবিলাক মানুহ আছে তেওঁলোকক কেনেকৈ পাৰোঁ আৰ্থ সামাজিকভাৱে তেওঁলোকক সকাহ কৰিবৰ কাৰণে তেওঁলোকৰ জীৱন ধাৰণৰ যিটো মানদণ্ড সেইখিনি আগুৱাই আনিবৰ কাৰণে আমি কাম কৰিম আৰু আশা কৰিছোঁ সেইদৰে আমি কাম কৰিলে অন্ততঃ তেওঁলোকৰ যি জীৱন ধাৰণৰ যিটো মানদণ্ড সেইটো উন্নত হ'ব চাহ বাগানসমূহত কাম কৰা বনুৱাসকলৰ কাৰণে বহুতো আঁচনি আমি প্ৰস্তুত কৰিব পাৰিম আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ চেম কলেজ অফ নাৰ্ছিঙে 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত
যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।